গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱাই এতিয়া এয়া মই চুজি বনাবলৈ লৈছোঁ। আপোনালোক সকলোৱে জানে কেনেকৈ চুজি বনাব লাগে, তথাপিতো মই বনাইছোঁ যেতিয়া আপোনালোকক দেখাইছোঁ আৰু। কেৰাহীখন এয়া গৰম হওঁতে অলপ ৰিফাইন দি লৈছোঁ আৰু তাতে মই চুজি অলপ ভাজি লৈছোঁ। ৰাতিপুৱা বা গধূলি মাজে মাজে আমি এনেকৈ চুজি বনাই খাওঁ, কাৰণ ৰুটি খাই খাই আমনিও লাগি যায়, সেইকাৰণে এনেকৈ চুজি বনাওঁ। চুজি বা পায়স এনেকুৱা ধৰণৰ বস্তুবোৰ বনালে সাধাৰণতে ড্ৰাই ফ্ৰুটছ দিলে খাই ভাল লাগে, কিন্তু আমাৰ ঘৰত অসুবিধাটো হৈছে সেইটো যে প্ৰীতে ড্ৰাই ফ্ৰুটছ নাখায়। সেইটো কাৰণে আমি তাৰ কাৰণে কাঢ়ি আকৌ ড্ৰাই ফ্ৰুটছখিনি বেলেগকৈ দিব লাগে। এতিয়া চুজিখিনি অকণ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে চেনি অলপ দি দিছোঁ। মই চুজিখিনি অলপ ৰঙচুৱা হ'লে ভাল পাওঁ, সেইকাৰণে চুজিখিনি অলপ বেছি ৰঙচুৱাকৈ ভাজি লৈছোঁ। দেখিছেনে কেনেকৈ মই একেলেঠাৰিয়ে লৰায়ে আছোঁ। আচলতে চুজিখিনি অকণমান লাগি গ'লেই বেয়া হৈ যাব, সেইটো কাৰণে মই লৰায়ে আছোঁ। এতিয়া কাজু আৰু খিচমিচখিনি মই ভালকৈ ধুই ৰেডি কৰি লৈছোঁ। চুজিখিনি যিহেতু ভজা হৈ গৈছে, এতিয়া মই ইয়াতে উতলা গৰম পানী দি ভালকৈ লৰাই দিছোঁ। এয়া মোৰ চুজি ৰেডি হৈ গ'ল। খাবলৈ বহুতেই ধুনীয়া হৈছে দেই। এতিয়া মই প্ৰীতক চুজিখিনিত অলপ গাখীৰ দি খাবলৈ দি দিছোঁ। সি এনেকৈ খাই ভাল পায়, জলপানৰ নিচিনা হয় যিহেতু। আৰু মই কি কৰিলোঁ জানেনে, আমাৰ কাৰণে যে বনাইছিলোঁ ড্ৰাই ফ্ৰুটছ দি চুজিখিনি, তাক তাৰ পৰা অকণমান দি দিছিলোঁ মনে মনে। কিন্তু দেখিছেনে সি কেনেকৈ বাচি বাচি খাই আছে। বহুত বদমাছ সি, যিমান লুকুৱাই দিলেও সি এনেকৈয়ে কৰে। গম পাই যায় আৰু এনেকৈ বাচি বাচি খাই থাকে। খোৱাৰ সময়ত কিমান নাখৰামি কৰি আছে দেখিছে। সি ফটো উঠালে বা ভিডিঅ' কৰিলে বেয়া পায়। কিনো হ'ল আৰু ল'ৰাটো দেই। কিছুমান ল'ৰা ছোৱালীয়ে যে ইমান ভাল পায়, কিন্তু আমাৰ ই কিয় বেয়া পায় নাজানো। সেইকাৰণে সি মুখখন এনেকুৱা কৰি থাকে। আজি হৈছে প্ৰীতৰ স্কুল বন্ধ, সেইটো কাৰণে সি বোলে মোক কামত অলপ সহায় কৰি দিয়ে। মই ৰাতিপুৱা এয়া ৰুটি আৰু বেঙেনা ফ্ৰাই কৰিবলৈ লৈছিলোঁ। সি কৈছে নাই, মই আজি তোমাক সহায় কৰি দিম। সেইটো কাৰণে সি এয়া কেৰাহীত বেঙেনা ফ্ৰাই কৰি আছে। মাজে মাজে তাৰ এনেকৈ কাম কৰিবলৈ মন যায়। ময়ো অৱশ্যে বাধা নিদিওঁ, সিহঁতক কেতিয়াবা মাজে মাজে এটা দুটা কাম কৰিবলৈ দিব লাগে। এতিয়া সি এনেকৈ সেয়া চকী এখনত উঠি লৈছে, যিহেতু গেছটো ঢুকি নাপায়। চকী এখনত উঠি এয়া সি বেঙেনা ফ্ৰাই কৰি আছে। বেঙেনা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সেইকাৰণে আহি গ'ল ৰুটি বনাবলৈ। এইয়া আমাৰ ডাইনিঙৰ অৱস্থা দেখিছেনে, কি কৰিছে, কি বনাইছে এইবোৰ। এইটো কি হয়, কি হয় ৰেচিপিটো কোৱা। পিজ্জা। অঁ, এইটো গতি হৈ আছে ন। ক'ত শিকিছা তুমি এইটো? ইউটিউবত চাই শিকিছা? উফৰিয়ে গ'ল। আপোনালোকেও যদি এনেকুৱা ধৰণৰ ৰেচিপিসমূহ বিচাৰে, তেতিয়াহ'লে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আমাৰ প্ৰীতৰ পৰা ৰেচিপিসমূহ পাই থাকিব ন। এতিয়া সন্ধিয়া 6টা বাজিছে আৰু প্ৰীত আৰু মই আহিছোঁ জখলাবন্ধাৰ বাজাৰলৈ। কিয় আহিছোঁ জানেনে?
আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটা চাইছে যদি তাৰে এটা ভিডিঅ'ত মই কৈছিলোঁ আমাৰ ঘৰৰ সন্মুখৰে ভাইটি এজনৰ বিয়া বুলি গতিকে প্ৰীতে এতিয়া তাৰ বিয়াৰ কাৰণে ড্ৰেছ কিনিবলৈ আহিছে বিয়া বুলি ক'লে জানেই নহয় সৰু ল'ৰা ছোৱালীৰ গাটো কেনেকুৱা হৈ থাকে ক'ব নোৱাৰা হৈ আছে মানে আজি কিমান দিনৰ পৰা গতিকে এতিয়া সি সেই বিয়াৰ কাৰণে ড্ৰেছ কিনিবলৈ আহিছে এতিয়া তাকে চাই আছে ড্ৰেছ কেনেকুৱানো ল'ব তাৰ কাপোৰ কিনিবলৈ আহিলে এটা অসুবিধা হৈ যায় তাৰ চাইজৰ কাপোৰ পোৱাটো সি যিহেতু ল'ৰাটো অলপ শকত গতিকে তাক মানে লগত লৈ আহিলেহে কাপোৰ কিনিব পৰা যায় মানে যিহেতু পিন্ধাই কৰি চাইহে তাক মানে কাপোৰ নিব পৰা যায় নহ'লে বহুত দিগদাৰ আজিও এতিয়া সেইটো প্ৰব্লেমেই হৈছে তাৰ কাপোৰ বিচাৰি বিচাৰি মই পগলা হৈ গৈছোঁ লাষ্টত উপায় নাপায় অলপ ডাঙৰ চাইজৰ কাপোৰ লৈ কটাবলগীয়া হৈছে বাজাৰত এতিয়া নতুন উইণ্টাৰ কালেকশ্যন আহিছে ভালেই লাগিছে বাৰু চুৱেটাৰ এটা মোৰো ভাল লাগিলে গতিকে মই ল'লোঁ দামটো বাৰু কমেই পাইছোঁ মই আপোনালোকে চাব পাৰে দেই আহি বাজাৰত তাৰ কাপোৰ কানি কিনা হৈ গ'ল এতিয়া আহিছে এটা স্মাৰ্ট ৱাটচ ল'বলৈ মানে সি এটা অনলাইনত অৰ্ডাৰ কৰিছিলে কিন্তু যিহেতু আহি পাওঁতে অলপ দেৰি হ'ব মানে বিয়াত পিন্ধিবলৈ নাপাবতো সেইটো কাৰণে সি কৈছে নাই মই অনলাইনত মোক নালাগে এইটো কেঞ্চেল কৰি দিয়া এতিয়া মই দোকানৰ পৰাই লৈ লওঁ সেইটো কাৰণে সেয়া এতিয়া দোকানৰ পৰা এটা লৈ লৈছে গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া ঘৰ আহি সোমাইছোঁহি আৰু এতিয়া ঘৰত বহুত কাম আছে গতিকে কামখিনি এতিয়া কৰি লওঁ দেখাইছোঁ ৰ'ব ঘৰটো কি অৱস্থা হৈ আছে এয়া দেখিছেনে ঘৰৰ অৱস্থা কি হৈ আছে গতিকে এতিয়া মই ধুমাধুম এইবোৰ চিজিল কৰি লওঁ ঠিক আছে তেন্তে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে বাই বাই